স্টার্ট আর কি দিব রেডিয়েটর আর এইটুই ফাটি গৈছে 750 কাঁচা বাদাম এটা আমার দাদা কাঁচা love you now all girls are this গোটেইবিলাক আছে আমার ভাইয়ে ধ্যানে দিয়া নাই ও ভাই এইটো আমার বিট্টু উইথ খাসি মামা আর এইটো আমার আসিফ দা এইটো আমার বাঙালি মামা এইটো আমার রাজা যত নেকি হেলমেট পিন্ধিয়ে থাকে অন টাইম আর এইটো আমার মুনু আজি অলপ হিলি আছে কিবা কব Hey everyone, so again welcome to my YouTube channel. Aru mon naam Ibrahim Hussain. Hey, tumi accident hoisile je. Aru ki hol ekeiden mor video aha na karon last time mor accident hoisil to aji moi start aru ki dibo radiator aru eitu fati goise 750 টেঙ্কের তলত কমে গেছে ডাইরেক্ট তো গাইজ মই বৈধ্য বেয়াকৈ এক্সিডেণ্ট হৈছিলোঁ এক চাইডতো হালত দেখা পাইছে আপোনালোকে মোৰ ভৰিটো কিবাকৈ মানে বাচিছে আৰু তো গাইজ মই এইটো ভিডিঅ'তে মানে এড কৰি দিলোঁ আৰু মোৰ এক্সিডেণ্টৰ হেৰিটো বেলেগকৈ আৰু ভিডিঅ' নবনালোঁ তো আৰু ৰেড বিলাক চাব লাগিব ৰেড বিলাক আৰু অলপ আৰু এইটো গুটে ফাটি গল ন এইটো বদলাব লাগিব ভালে শুনা গৈছে বাইকো তো গাইজ মই ফাইনেলি আহি পালোঁ বেছি স্পীডত নাই কিন্তু মেইন ডাইৰেক্ট এইখিনিতে ভাঙি গৈছে তো গাইজ ফিউলিং আপ হৈ গ'ল আৰু মই চলাই আছোঁ জজকাৰ স্কুটিটো তো এতিয়া যাম আমি পবিতৰা ডিচাইড হৈ গ'ল চেনেল এটা খুলি দিম একো নাই এইটো কি আৰু ৰাইড কৰি থাক আমাৰ এইবিলাক এটা এটা মেমৰিজ আৰু এটা সময়ত এনেকৈ দিছিলোঁ যদি বুঢ়ালৈ বাচি থাকোঁ তেতিয়াহ'লে চাই থাকিম বাচ্চাবিলাকক দেখাব পাৰিম ইণ্ডিয়া টল কৰি ল'লোঁ আছিল সিহঁতৰ কাষৰত মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মোৰে হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় হৈ গ'ল ইয়াতে আমি ৰখিছিলোঁ চাহ নাস্তা কৰিলোঁ তো এতিয়া মই চলাম NS এক্সিডেণ্ট হোৱাৰ পিছত আজিহে চলাম মই বাইক ক'ত লাগিল পিছত ব'লা ব'লা বাইক এতিয়া অলপ NS2 চলাওঁ মানে মোৰ এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা মই বাইক চলোৱাই নাই অকল স্কুটি চলালোঁ এতিয়া অলপ বাইকো চলাওঁ তেতিয়াহে ভয়টো ওলাই যাব মনৰ পৰা
আৰু এক্সিডেণ্টটো ভালকৈ হৈছিল, অলপ বেছি গেহেৰাকৈ, কিন্তু একো নাই। অ' মাই গড, হোৱাট ইজ দিছ কামিং? আহি আছে মোৰ জান। এইটো সিহঁতৰ ৰাস্তাটো এইটো বৈদ্য ধুনীয়া, আৰু এই চাইডে বিল, আৰু সেইটো দেখা পাইছে য়েল্ল' এইটো সৰিয়হ খেতি। আৰু ৰাস্তাটো চাওক এতিয়া, পবিতৰৰ ৰাস্তাটো কিছু ধুনীয়া হৈ গৈছে দেই। এতিয়া আমি কোনখিনি জেগাত আছোঁ, এই লোকেশ্যনটো নাজানো ইয়াৰে, যোনে জানে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো গোটেই চাব। ভাল লাগিলে লাইক মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মোৰ হৃদয় নাচিছে আজি ওলাওঁতে, বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন। ক্ৰছ কৰি তিনিআলিৰ পৰা আমি ৰাইড যাব লাগিব। তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা বাবে তোমাৰ কথাকে। মোৰ হৃদয় নাচিছে আজি ওলাওঁতে, বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন। আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা বাবে তোমাৰ কথাকে। 20 টকা। এণ্ট্ৰি কৰিব কিমান? 20 টকা। অফ ৰোডিং কৰা, পূৰা অফ ৰোডিং। এই পাই মোক নুঠুকিবি। হৈ গৈছে। তই জন্য ওলা, চলো বাই বাই। আমাৰ লগতে কেইটা এৰিছিলোঁ, ভালকৈ বাই ন, এৰিলোঁ হয়। আমি আগত লগ পাম। আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ যাব। এতিয়া আমি একদম চিধা ঘৰ চৰ অলপ চাই দিম, চাই তাৰ পৰা ওলাই দিম। আগত আমাৰ বাইদেউহঁতে আছে, বাইদেউহঁতে আহি গ'ল। এতিয়া আপোনালোকক মই ভালকৈ দেখাম গড় কেইটামান। টোটেল 122টা গড় আছে ইয়াতে। 122টা গড় বুলি লোকেল মানুহে জনাইছে আমাক। এতিয়া এই চাই লওক, এই আমাৰ ভাইও ব্লগিং কৰি আছে, আৰু ভাইৰ ব্লগিঙত মই ব্লগ কৰি আছোঁ। এইফালে গড় আছে, আপোনালোকক মই ভালকৈ দেখাই আছোঁ। এই কাঁচা বাদাম, এইটো কাঁচা বাদাম, এইটো কাঁচা বাদাম। এইটো আমাৰ দাদাই কাঁচা বাদাম লৈ আহিছে। এইটো বাদাম কাঁচা বাদাম। এই দাদাই ভাজা বাদাম লৈ যাই আছে, আৰু এই দাদাই আধা ভাজা আধা কাঁচা। এইবিলাক আপোনালোকে চাব পাইছে, এইবিলাক গড় হয়। গোটেইটো গড় ইয়াতে বহুতকেইটা আছে, 122টা গড় আছে মানে গাঁৱৰ মানুহ কোৱা মতে। আৰু সেইফালেও আছে, মই ভালকৈ আপোনালোকক দেখাব পৰা নাই যিহেতুকে। তো আপোনালোকে অলপ মানে আৰু হেৰি কৰি দিব, ভাল লাগি যাব। তাৰপিছত এইফালে ছানচাইড হৈ আছে, আমাৰ ভাইয়ে পূৰা ফটোগ্ৰাফাৰিং কৰি আছে। এইফালে আপোনালোকে চাব পাইছে, পূৰা ধুনীয়া একদম ছানচাইড হৈ আছে, পূৰা ফটোশ্বুট চলি আছে। আমাৰ ভাইয়ে পূৰা ফটোশ্বুট কৰি আছে। এইফালে ইউটিউবাৰে ইউটিউব হেৰি কৰা বাদ দি মোক ব্লগিং কৰিব দি কেনে সি নিজে ফটোগ্ৰাফাৰ হৈ গৈছে, মোক ব্লগিং কৰিব লগাই দিছে। আপোনালোকে চাব পাৰিছে, সিহঁতে পূৰা ধুনীয়া ধুনীয়া ফটো তুলিছে। ফটোবিলাক মই দেখাই আছোঁ। ভাল আছে ফটো কেইটামান ভাল আছে, কিন্তু এইটো বিটু ভাই উঠাইছে ন? মই উঠাইছো নে বিটু ভাই? এইটো চানা তো চলো বন্ধুসকল, বাই বাই। ইয়াতে পবিতৰত বহুত এনজয় কৰিলোঁ আৰু ফটো চটো উঠিলোঁ। তো গাইজ বাই বাই, চি ইউ ইন নেক্সট ব্লগ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, আৰু লগত ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাহৰি নাযাব। তো চি ইউ ইন নেক্সট ব্লগ, বাই বাই।